প্ৰাৰ্থীত্ব লৈ আপুনি কিমান বিশ্বাসী? 100% বিশ্বাসী। অহা কাইলৈ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ 10 গৰাকী সাংসদৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব আৰু কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বৰ যি আমাক কিছু নিৰ্দেশ দিছে আৰু কিছু সংবাদ দিছে, সেই নিৰ্দেশ আৰু সংবাদ অনুসৰি মই 100% বিশ্বাসী ভাৰতীয় জনতা পাৰ্টিৰ পৰা 8 নং মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব এইবাৰ মই লাভ কৰিম। আপুনি জানে যে আমাৰ অঞ্চলটো অতিকৈ পিছপৰা। এই পিছপৰা অঞ্চলৰ পৰা আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে। আপুনি আমাৰ অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰি আমাৰ অঞ্চলত কেনেধৰণে উপকাৰ কৰিব তাৰ অলপ আভাস দিব নেকি? চাওক, ৰাষ্ট্ৰীয় ৰাজনীতিত খোজ পেলোৱাটো অতি সহজ কথা নহয়, অতি কঠিন আৰু কষ্টসাধ্য কথা। তথাপিও ৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত যিহেতু মই জড়িত হৈ আছোঁ, ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিত জড়িত হৈছোঁ, আমি আশাবাদী যে এই অঞ্চলৰ ৰাইজে 8 নং মঙলদৈ লোকসভা সমষ্টিবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকুণ্ঠ স্বতঃস্ফূৰ্ত সমৰ্থন আগবঢ়াব আৰু ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিতৰূপে এই লোকসভা নিৰ্বাচনত বিজয়ৰ সাক্ষী মাৰিবলৈ সক্ষম হ'ব। আৰু মই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত বিজয় হোৱাটো নিশ্চিত। আৰু মই এই অঞ্চলৰ বাবে, অকল এই অঞ্চল বুলি নহয়, মঙলদৈ লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টি, ওদালগুৰি, মাজবাট, পানেৰী, কলাইগাঁও, দলগাঁও, মঙলদৈ, চিপাঝাৰ, কমলপুৰ, ৰঙিয়া, নলবাৰী, এই 10টা বিধানসভা সমষ্টিৰ বিভিন্ন যি সমস্যা আছে, যোগাযোগৰ পৰা আৰম্ভ কৰি চিকিৎসা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন যিবিলাক সাধাৰণ গঞা ৰাইজৰ সমস্যা, এই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। আমি বিশেষকৈ যোগাযোগ ব্যৱস্থাটো আৰু স্বাস্থ্য শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম। আৰু দিল্লীত এই অঞ্চলৰ বাবে আমি বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় যিবিলাক আঁচনি আছে, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যিবিলাক আঁচনি ৰূপায়িত হয়, সেই আঁচনিবিলাক আমি বেছিকৈ অনাৰ বাবে মোৰ এটা এটা ইচ্ছা থাকিব, মই ইয়াৰ কাৰণে যি কৰিব লাগে টানি আজৰি হ'লেও এই অঞ্চলৰ সামগ্ৰিক বিকাশৰ কাৰণে মই মোৰ চেষ্টা অব্যাহত ৰাখিম। এইবেলি আপোনালোকে কিমানখন আসন পাম বুলি ভাবিছে? চাওক, আমি 14খন আসনত আমি প্ৰাৰ্থিত্ব আগবঢ়াম, BPF, অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি মিলি 14খনতে আমি জিকিম বুলি আশাবাদী। আৰু তাৰ কাৰণে আমাৰ ইতিমধ্যে সাংগঠনিক যিটো প্ৰস্তুতি, এই সাংগঠনিক প্ৰস্তুতি আৰম্ভ হৈছে। নিৰ্বাচন কেন্দ্ৰিক সভাবিলাক আমি অহা কিছুদিন পিছতে আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। মাননীয় প্ৰধানমন্ত্ৰীকে ধৰি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ নেডাৰ আহ্বায়ককে ধৰি ৰাজ্যিক সভাপতিকে ধৰি কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত বিশাল সভা অসমৰ 14টা লোকসভা সমষ্টিত আমি আয়োজিত কৰিম। আৰু এই সভাসমূহত ৰাইজৰ উপস্থিতি আমি নিশ্চিতভাৱে প্ৰত্যক্ষ কৰিমেই। গতিকে ৰাইজ আশাবাদী হৈ আছে, ৰাইজ বিশ্বাসী হৈ আছে। ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতবৰ্ষক বিশ্বৰ মানচিত্ৰত এখন শক্তিশালী ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰিব পাৰিব। কিমানখন পাব সেইটো? আমি 14খনৰ 14খনেই পাম বুলি আশাবাদী। আমি অসম গণ পৰিষদ দল, BPF, তিৱা, ৰাভা আৰু গণশক্তিৰ লগত আমি আনুষ্ঠানিক মিত্ৰতা পথত ৰামধনু সদৃশ মিত্ৰতা কৰিছিলোঁ। আৰু আমি কিছু অসম গণ পৰিষদৰ লগত বিগত পঞ্চায়ত নিৰ্বাচনত আমাৰ কিছু বুজাবুজি বা কিছু ইছ্যুভিত্তিক কিছু বিভেদ হৈছিল। এতিয়া আমি সকলো এক হৈছোঁ। আমি এতিয়া 2016 চনত আপোনালোকে সকলোৱে জানে আমি 61খন আসন কেৱল ভাৰতীয় জনতা পাৰ্টিয়ে জিকিছিলোঁ। 14খনত অসম গণ পৰিষদ দল জিকিছিল, 12খনত BPF জিকিছিল। অৰ্থাৎ 87খন আসনত আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দলৰ BPF আমি নিৰ্বাচনত জিকিবলৈ সক্ষম হৈছিলোঁ। 2016 চনৰ যদি আপুনি নিৰ্বাচনী সমীক্ষা বিশ্লেষণ কৰে, তেতিয়া দেখিব বিজেপিয়ে জিকিব লগা আসন যেনেকৈ কমলপুৰ, যেনেকৈ পাটাচাৰকুছি, যেনেকৈ আমাৰ পশ্চিম গুৱাহাটী, মই আমাৰ ওচৰৰ সমষ্টিকেইটা কথা কৈছোঁ, সেইকেইখন ভাৰতীয় জনতা পাৰ্টিৰ জিকাৰ সম্পূৰ্ণ সম্ভাৱনা আছিল। অসম গণ পৰিষদ দলৰ স্থিতি আছিল, নোহোৱা নহয়, কিন্তু বিজেপিয়ে সেইকেইখন আসন অসম গণ পৰিষদ দলক এৰি দিছে আৰু সেইকেইখন আসনত অসম গণ পৰিষদ দলে নিৰ্বাচনত জয়লাভ কৰিছে। এইটোৱে প্ৰমাণ কৰিছে আমি যি অসম গণ পৰিষদ দল বা BPFৰ লগত মিত্ৰতা কৰিছিলোঁ, এই মিত্ৰতাটোক ৰাইজে অসম গণ পৰিষদ দল, বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আন্তৰিকতাৰে গ্ৰহণ কৰিছে। আৰু ভোটৰ যিটো শিফটিং, ভোট যিটো ট্ৰেন্সফাৰ, এটা 100% ভোট ট্ৰেন্সফাৰ হৈছে। আৰু সেইকাৰণে অসম গণ পৰিষদ দলৰ MLA সকল 2016 চনত জিকিছে বা বিজেপিৰো MLA সকল অসম গণ পৰিষদ দলৰ সমৰ্থনত জিকিবলৈ সক্ষম হৈছে।